আমি এইখানে जिला कमिटी অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কমিটিৰ জয়েন্ট সেক্ৰেটাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ आई बाबा तुम जॉन सोरेन पठाकटा रें कराए जोनाथन सोरेन नुई हला से जो लगी नहराय कना और मान दाड़ी चलाय लगी नहराय कना अबुरेन साहित्य सभा रेन मंझी बाबा एता सुनीता सोरेन आई बाबा तुम बिमल हेम्ब्रम टोलाइन तुम आंग्रागांव सुनीता सोरेन ला से जो लगी नहराय कना नोआ नोआ अकाटा दो इना दाय भारत कमी ताहे तार ओनाय पुरो केदा ओनायते नितो नवा सारे कमी दो चितान আজি আমি ওদালগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত বিষ্ণুৰাবাদ কৃষ্টি সংঘত সদৌ ছাত্র ছাত্ৰ সন্থাত উদ্যোগত আৰু ৰাজ্যৰ সহযোগত আমি 164তম বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত যি 1855 চনত যি ছাত্ৰৰ বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু এই বিদ্ৰোহত কমেও 10,000 অধিক সাঁওতাল লোক মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু এই বিদ্ৰোহ ইমানে ভয়ানক আছিল যে সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাঁওতালসকলে একত্ৰিত হৈ গৈছিল আৰু সেই সময়তে কোনো তেনেকৈ মোবাইলো নাছিল নাইবা কেনেকৈ একত্ৰিত হ'ব পাৰিছিল এইটো এটি ভাগ্যজনক এটা কথা আৰু ইয়াৰ লগতে আমি প্ৰত্যেক বছৰে আমি কেন্দ্ৰীয়ভাৱে হওক নাইবা জিলা ভিত্তিতে হওক আমি এই দিৱসখন আমি পালন কৰি আহিছোঁ সাঁওতাল জাতীয় সংহতি দিৱস হিচাপে আৰু সেই আমি দিৱস পালনৰ যোগেদিয়ে আমি অসমবাসী নাইবা সাঁওতাল জনগোষ্ঠী ৰাইজক আমি ইয়াৰ পৰা অৱগত কৰাই আছোঁ ইহঁতক যোগাই আছোঁ আৰু ইয়াৰ লগে লগে অসমত যি সমস্যা সাঁওতাল জনগোষ্ঠীৰ যিবিলাক সমস্যা ইয়াৰ লগত আমি জড়িত হৈ আজিৰ দিনতে আমি আলোচনা কৰিবলৈ আমি ওলাই আহিছোঁ আৰু ইয়াতে ৰাইজে একত্ৰিত হৈ আমাৰ সমস্যাসমূহ যাতে যেনেকৈ সমাধান হয় ইয়াৰ যোগেদি আমি পোহৰলৈ বেলাই আহিছোঁ যেনেকৈ আমাৰ সমস্যা আছে জনজাতীয়কৰণৰ সমস্যা আছে আমাৰ মাতৃভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা স্বত্তেও আজি চৰকাৰে সম্পূৰ্ণভাৱে ইয়াৰ বিফলতা বন্ধ কৰি আহিছে আৰু আমি ইয়াৰ যোগেদি আমি সদায় আমি আন্দোলন ভূমিকা ল'ব লগা হৈ আছে ইয়াৰ লগতে আমি যোৱা 2019 চনৰ যি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তত কৃতিত্বভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি ৰাজহুৱাকৈ আমি সম্বৰ্ধনা জনালোঁ আজি যি সাঁওতাল সমাজত আজি যি শিক্ষাৰ প্ৰতি ধাউতি একেবাৰে নোহোৱা হৈছে আৰু আজি আমি ছাত্ৰ সংগঠনত জন্ম দিয়াৰ পিছত আমি বিভিন্ন সময়ত আমি গাঁৱে গাঁৱে গৈ আমি প্ৰচাৰ কৰিছোঁ শিক্ষা যে এটা প্ৰয়োজন বস্তু সেইখিনি আমি ৰাইজক বুজাইছোঁ আৰু ইয়াৰ যোগেদি সমাজত যি ধৰণৰ ডাইনী হত্যা নাইবা অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা কেনেকৈ আঁতৰাব পাৰে আমি ইহঁতক সময় পালে তাৰমানে আমি গাঁৱে গাঁৱে গৈ আমি সজাগতা আমি সভা আমি পাতি আহিছোঁ আৰু ইয়াৰ যোগেদি যাতে সমাজখনো নিৰ্মল হওক আৰু সেই বিষয়ে আমি অত্যন্ত আমি পৰিশ্ৰম কৰি আছোঁ আৰু ইয়াৰ যোগেদি আজি আমাৰ উন্নয়নৰ কথা ক'লে একেবাৰে সাঁওতালসকলৰ উন্নয়নৰ নামহে শুনিছে কিন্তু উন্নয়নৰ কোনো এটা স্কিম আজিলৈকে আঁচনি কোনোতে ঢুকি পোৱা নাই যি আমাৰ স্থানীয় দল নাইবা আজি অসম চৰকাৰ হওক বা স্থানীয় চৰকাৰ হওক তথা ভাৰত চৰকাৰে হওক যিবিলাক আঁচনি তৈয়াৰ কৰে একেবাৰে ঢুকি নোপোৱা অৱস্থাত এতিয়া আমাৰ মানুহৰ ৰাস্তা ঘাটবিলাক এতিয়া সম্পূৰ্ণ হোৱা নাই এতিয়া বহুতো গাঁৱত সাঁওতাল গাঁৱবিলাকত বিজুলী বাতি পোৱাই নাই আৰু সেয়ে আমি বহুতৰ সমস্যাত আমি সন্মুখীন হৈছোঁ লগতে যিবিলাক আমি বানপানী আমি সদায় ক্ষতিগ্ৰস্ত হওঁ আৰু ইয়াৰ প্ৰতি আমি সদায় সন্মুখীন হৈ আহিছোঁ মই আজিৰ এই সভাৰ যোগেদি অসমবাসী ৰাইজক আৰু ওদালগুৰিবাসী ৰাইজক সাঁওতাল ৰাইজসকল আৰু সমগ্ৰ অসমবাসীলৈ মই শুভেচ্ছা জনালোঁ।